হেল্ল' এভৰিৱান গুড ইভিনিং ৱেলকাম বেক টু মাই চেনেল লাইফ কেপচাৰ্ড আজি পাৰ্থ আহি আছে 2 মাহৰ পাছত ডিউটি জেগাৰ পৰা তো মই ডিনাৰৰ কাৰণে ৰেডি কৰি আছোঁ এয়া মই বনালোঁ ভেজ পোলাও তো হি পোলাও খাম বুলি ক'লে সেইকাৰণে ভেজ পোলাও বনালোঁ দেন এটা নৰ্মেল চিকেন কাৰী বনাইছোঁ বেছি হেভি খাব নোৱাৰে হি এতিয়া আহি পেলাই আজি চিকেনৰ লগত ওলকবি দি দিছোঁ মই তো মোৰ চিকেন বনোৱা হৈ গ'ল তাৰ পাছত মই ভাবিছোঁ অলপ চিকেনৰ সালাড বনাওঁ বুলি হি খাই ভাল পায় তো মই সেইকাৰণে অলপ চিকেন কেইডোখৰমান ফ্ৰাই কৰি ল'লোঁ মানে বইল কৰিলেও হয় পুৰি ল'লেও খাই ভাল লাগে কিন্তু মই এতিয়া আৰু ইজি কৰিবৰ কাৰণে ফ্ৰাই কৰি ল'লোঁ ইয়াতে মই অলপ ৰোষ্ট কৰি পিনে তিল দি দিছোঁ গ্ৰাইণ্ড কৰি তাৰ পাছত পিঁয়াজ দিছোঁ কেঁচা জলকীয়া ধনিয়া পাত আৰু অলপ পিঁয়াজৰ পাত মিক্স কৰি দিছোঁ মিঠাতেলো দিছোঁ লগত আৰু এয়া চাওক মোৰ ৰেডি হৈ গ'ল চিকেন সালাড উইথ তিল এইফালে আমাৰ ছাৰ আহি পালেহি আহোঁতে প্ৰায় 12টা মানে বাজিলে লেট হ'ল আজি অলপ ওকে গাইজ আমি ডিনাৰ কৰি লওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ গাইজ বাই বাই গুড নাইট চি ইউ ইন দ্য নেক্সট ভ্লগ যদি মোৰ ভিডিঅ'জবোৰ চাই আপোনালোকৰ ভাল লাগে দেন লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই